Hello everyone, মোৰ পেজত থকা বন্ধু বান্ধৱীলৈ নমস্কাৰ জনাইছো দেই। ইয়া আমি গোগামুখৰ পৰা তিনিচুকীয়ালৈ গৈ আছো আৰু আমি এতিয়া ষ্টেচনৰ পৰা এখন সৰু গাড়ীৰে এতিয়া আহি আছো আৰু ক'ত গৈ আছো আপোনালোকে নিশ্চয় দেখিব আৰু দেখিয়ে গমেই পাইছে চাগে যিসকলে আহি পাইছে এই মন্দিৰটোলৈ। হয়, এইটোৱে হৈছে আমাৰ অসমৰ বিখ্যাত মন্দিৰ তিলিঙা মন্দিৰ। আৰু এই তিলিঙা মন্দিৰটোলৈ অসমৰ বাহিৰৰ পৰাও মানুহ অহা যোৱা কৰে। আচলতে আমি অসমত থাকিও আজিলৈকে অহা হোৱা নাছিলে। একচুৱেলি কিছুমান অসুবিধাৰ কাৰণে আহিব পৰা নাই। দৰ্শন কৰিবলৈ আমি আহিলোঁ আৰু সঁচাকৈ দেই বহুতেই ভাল লগা এই তিলিঙা মন্দিৰটো। আমি ভগৱানৰ ওচৰত সকলো মনৰ কামনা কৰি আমিও আশীৰ্বাদ ল'লোঁ আৰু এয়া আমি জাপ এনেকৈ বান্ধিব লাগে, বান্ধিলোঁ। টিলিঙাও বান্ধিব লাগে, টিলিঙাও বন্ধা হৈ গৈছে, এইখিনি ভিডিঅ' কৰা নহ'লে। আৰু এয়া নাৰিকল ঢালি লৈছে। সঁচাকৈ দেই বহুত ভাল লগা এয়া মন্দিৰটোক আপোনালোকক দেখুৱাইছোঁ। আৰু যিসকলে ভিডিঅ'টো চাই ভাল লাগিছে লাইক এটা কৰি দিব। বাই বাই।